ইমান মৰম লগা কুকুৰ পোৱালিটো কেনেদৰে ইমান ধুনীয়াকৈ খেলি আছে সি। বেছি ডাঙৰো নহয়, একেবাৰে অকণমানি। নেগুৰডাল জোকাৰি জোকাৰি কিবা খাবলৈ আহিছে। কাগজডোখৰ লৈ থকা দেখি সি কিবা বস্তু খাবলৈ দিয়া বুলি ভাবিছে, তাকে চেলেকি চেলেকি খাবলৈ লৈছে। খেলি আছে ইমান ধুনীয়াকৈ, হাতখনতে ধৰি উঠি লৈছে। হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া যিহেতু অলপ ঠাণ্ডা পৰিছে, এনেকুৱা দিনত গধূলিখিনি সময়ত গৰম গৰম কিবা এটা খাবলৈ পালে চাহৰ লগত ভাল লাগে। সেইকাৰণে ভাবিলোঁ আজি গধূলি চাহ কাপৰ লগত খাবৰ কাৰণে গৰম গৰম পকৰি বনাওঁ। ঘৰতে থকা বস্তু কেইবিধমানেৰে অতি কম সহজতে বনাব পাৰি। তেনেহ'লে আহকচোন, মইনো আজি কেনেদৰে পকৰি বনাইছোঁ তাকে চাব। ময়দাৰ পকৰি বনাবৰ কাৰণে মই ময়দা এবাতি লৈছোঁ, পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈছোঁ, বন্ধাকবি অকণমান কাটি লৈছোঁ, জলকীয়া, ইয়াত মই লৈছোঁ ধনিয়া গুড়ি, হালধি, জিৰা আৰু লাল মিৰ্চ অকণমান লৈ লৈছোঁ। এয়াই দিয়ে মই এতিয়া ময়দাৰ পকৰিখিনি বনাই ল'ম। মই এতিয়া ডাঙৰ বাচন এটাত গোটেইখিনি মিক্স কৰি ল'ম। ময়দাখিনি দিলোঁ, এতিয়া পিঁয়াজখিনি দি ল'ম, কবিখিনি ইয়াত দি ল'ম। কবিখিনি সৰু সৰুকৈ কাটি লৈছোঁ। কবি দিলোঁ, এইখিনি মই এতিয়া অলপ অলপ পানী দি ধুনীয়াকৈ চব মিক্স কৰি ল'ম গোটেইখিনি। এইখিনিতে পানী অলপ অলপ লৈ মই এইখিনি মিক্স কৰি ল'ম। মোৰ এইখিনি ধুনীয়াকৈ সানি হৈ গ'ল গোটেইখিনি। ইয়াতে মই এতিয়া নিমখ অলপ মিক্স কৰি দিম। নিমখখিনি মই পাছত দিছোঁ, এইখিনি আগতে সানি লোৱাৰ আগতে। সোৱাদ অনুপাতে আপোনালোকে নিমখকণ দি ল'ব। এইখিনি এতিয়া এনেদৰে ভালদৰে মিক্স কৰি সেইখিনি মই 10 মিনিটমান সময় ঢাকি থৈ দিছোঁ। ভিডিঅ'টো চাই থাকিব। এইখিনি হৈ গ'ল এতিয়া। তাতে মই তেল ঢালি দিছোঁ। আপোনালোকে ইয়াত ময়দা নিদি আটাও দিব পাৰে, বেচনো দিব পাৰে। যিকোনো এবিধৰো পকৰি এনেদৰে বনাব পাৰে। মোৰ তেলখিনি গৰম হৈ গ'ল। সেয়া অকণমানি এটা দি চাইছিলোঁ, উপঙি ধুনীয়াকৈ সিজি আহিছে তেলত। এনেদৰে মই সৰু সৰু কৰি এটা এটা এনেদৰে দি যাম তেলত। পকৰিখিনি দিওঁতে গেছটো কমাই ল'ব, কাৰণ গেছটো বঢ়াই ল'লে সোনকালে ৰঙা হৈ যাব, কিন্তু ভিতৰৰ পৰা সিজি নাহিব। সেইকাৰণে গেছটো কমাই লৈ ভাজিব। মই এনেদৰে তেলত দি লৈছোঁ গোটেইখিনি। পকৰিখিনি এতিয়া মই ধুনীয়াকৈ লুটিয়াই দিম। আপোনালোকেও ঘৰতে এনেদৰে পকৰি বনাই খাব পাৰে। দেখিছেনে? এইখিনি ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। মোৰ সেইখিনি ধুনীয়াকৈ সিজি গ'ল, এতিয়া নমাই দিম। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে? এনেদৰে যে ঘৰতে বনাই খাই বহুত ভাল লাগে। নিজে বনাই খোৱাৰ টেষ্টিয়ে বেলেগ। এইখিনিও এতিয়া সৰু সৰুকৈ এটা এটাকৈ ইয়াতে দি ল'ম। এনেদৰে মই গোটেই পকৰিখিনি ভাজি ল'ম।
এয়া মোৰ পকৰি বনাই ৰেডি হৈ গ'ল, দেখিছেনে? গৰম গৰম চাহৰ লগত গৰম গৰম পকৰি খাই বহুত ভাল লাগিব। আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ।